নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ পুনৰ মোৰ চেনেলটোলৈ। এতিয়া মই আপোনালোকক আৰু এটা জব আপডেট দিবলৈ আহিছোঁ। এইটো ওলাইছে ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা। তো ইয়াৰ বাবে এপ্ৰেণ্টিছ পদৰ বাবে। তো ইয়াৰ বাবে মই আপোনাক ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম। তো আপোনালোকে ডেছক্ৰিপশ্যনৰ লিংকটো ক্লিক কৰিব আৰু এই পেজটোলৈ আহিব। ৰ'ব দেখাই আছোঁ। তো চাওক, মই ডেছক্ৰিপশ্যনত আপোনাৰ লিংকটো দি দিওঁ। তো আপোনালোকে লিংকটো দি দিম, আপোনালোকে এই পেজটোলৈ আহিব। তো ষ্টেট বেংক অফ ইণ্ডিয়াৰ ৰিকুৱাৰমেণ্ট 2021। তো ইয়াৰ বাবে টোটেল পষ্টৰ সংখ্যা আছে 6100টা। তো গোটেই অল ইণ্ডিয়াতে পষ্ট আছে 6100টা আৰু কেৱল অসমৰ বাবে আছে 250টা পদ। তো আপোনালোকে এপ্লাই কৰি ল'ব। ইয়াৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন পাছ হ'ব লাগে আৰু লাষ্ট ডেট আছে 26 জুলাই 2021। তো নেম অফ দ্য পোষ্ট এপ্ৰেণ্টিছ, লাষ্ট জুলাই, এইটো আপোনালোকক ক'লোৱে 26 জুলাই বুলি। তো কেটেগৰী ৱাইজ দিয়া আছে এছ টিৰ বাবে 17টা পদ, এছ চিৰ বাবে 17টা পদ, এছ টিৰ বাবে 30টা, অ' বি চি 67টা, তাৰপাছত EWS আছে 25টা আৰু আনৰিজাৰ্ভ আছে 1111টা। তো ইয়াৰ বাবে এজ লিমিট দিয়া হৈছে মিনিমাম 20 ইয়াৰ্ছ হ'ব লাগিব আৰু মেক্সিমাম 28 ইয়াৰ্ছ হ'ব লাগিব। আৰু আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব লাগিব যিকোনো এখন ৰেকগনাইজ ইনষ্টিটিউশ্যনৰ পৰা। আৰু এইটো হৈছে এটা কোৰ্চ। তো আপোনালোকে এই কোৰ্চটো 1 ইয়েৰৰ কোৰ্চ হয় এপ্ৰেণ্টিছৰ। তো ইয়াৰ বাবে আপোনালোকে মাহে 15,000 টকা পাব। আৰু এই এপ্লাই কৰিবৰ বাবে এপ্লিকেশ্যন ফিজ লোৱা হৈছে জেনেৰেল, অ' বি চি আৰু EWSখিনিৰ কাৰণে, অৰ্থাৎ ইকনমিকেলি উইকাৰ ছেকশ্যন 300 টকা, আৰু বাকী এছ টি আৰু এছ চিৰ বাবে নীল আছে। আৰু ইয়াৰ বাবে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। অনলাইন এপ্লাই লিংকটো ইয়াত দিয়া আছে। তো আপোনালোকক মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম। সেই লিংকত ক্লিক কৰি আপোনালোকে অনলাইন এপ্লাইটো কৰি ল'ব পাৰিব। যদি আপোনালোকক অনলাইন এপ্লাইটো লাগে তেতিয়াহ'লে মোক আপোনালোকে তলত কমেণ্ট কৰিব। যদি আপোনালোকে কমেণ্ট কৰে তলত, তেতিয়াহ'লে মই আপোনালোকৰ বাবে এপ্লাই প্ৰচেছটো লৈ আহিম। তো সেইটোৱে আছিল আজি ভিডিঅ'টো। ধন্যবাদ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।